নমস্কাৰ বন্ধু বান্ধৱীসকল মই পুনৰবাৰ স্বাগতম জনাইছো ভাগ্যশ্ৰীয়ে অসমীয়া ছোৱালী ভাগ্যলৈ আজি আপোনালোকৰ মাজলৈ এটা নতুন টপিক লৈ আহিছো যেহেতু মই আগতে কৈছিলোৱে মোৰ এজনী সৰু ছোৱালী আছে গতিকে ভাবিছো তাইৰ লগত ৰিলেটেড কিছুমান ভিডিও মই অভিজ্ঞতাৰ ফালৰ পৰা আপোনালোকৰ লগত শেয়াৰ কৰো আৰু হে আজি নতুনকৈ টপিক এটা লৈ আহিছো হে টপিকটো হৈছে যে 2 পৰা 3 বছৰ ল'ৰা ছোৱালীবোৰ বিশেষকৈ প্লে গ্ৰুপত দিয়াৰ বয়স হৈছিল কিন্তু এতিয়া যেহেতু কোভিডৰ সিচুৱেচনৰ কাৰণে ঘৰতে থাকিবলগীয়া হৈছে সেই কাৰণে পিতৃ মাতৃসকলৰ বহুত বেছি চিন্তাত পৰিবলগীয়া হৈছে বিভিন্ন মাধ্যমৰ পৰা দুই এটা কথা জানি আপোনালোকৰ লগত শেয়াৰ কৰো বুলি ভাবিলো গতিকে মই ক'বলৈ লৈছো 2 পৰা 3 বছৰ বয়সৰ ল'ৰা ছোৱালী কিনো শিকাম 2 পৰা 3 বছৰ বয়সৰ ল'ৰা ছোৱালী বহুত বেছি সৰু হৈ থাকে গতিকে তেওঁলোকক ধেমালিৰ মাধ্যমেৰে আমি শিকাবলৈ চেষ্টা কৰিব লাগিব এৰ পৰা জেডলৈকে তেওঁলোকক ধুনিয়াকৈ সুৰ লগাই গাই শিকাব লাগিব লগতে ষ্টেণ্ডিং লাইন স্লিপিং লাইন স্লেন্টিং লাইন আৰু কাৰ্ভ এই লাইন কেইটা শিকাবলৈ চেষ্টা কৰিব লাগিব ধৰক এদিন এসপ্তাহ তেওঁলোকক স্লিপিং লাইন শিকালে আকৌ নেক্সট ষ্টেণ্ডিং লাইন তেনেকৈ লাইনবোৰ তেওঁলোকক শিকাব লাগিব মেথছৰ ক্ষেত্ৰত তেওঁলোকক 1 পৰা 10 লৈকে কাউন্টিং কৰিবলৈ শিকাব লাগে জেনাৰেল নলেজৰ ক্ষেত্ৰত তেওঁলোকক শিকাব লাগে ভেজিটেবলছ নেম এনিমেলছ নেম ফুডছ নেম পাৰ্টস অফ দা বডি হেবোৰ তেওঁলোকক শিকাব লাগে কিছুমান গুড মেনাৰ্ছ শিকাব লাগে যেনে গুড মৰ্নিং থ্যাংক ইউ প্লিজ ওয়েলকাম হেবোৰ গুড মেনাৰ্ছ তেওঁলোকক শিকাবলৈ চেষ্টা কৰিব লাগে তেওঁলোকক কিছুমান ৰাইম শিকাব লাগে ধৰক জনি জনি টুইংকল টুইংকল বাবা ব্লেক শিপ হামটি ডামটি তেনেদৰে কিছুমান ৰাইম শিকাব লাগে তেওঁলোকক হিহতেও গায় বহুত বেছি এনজয় কৰে আৰু লগতে অসমীয়া তেনেদৰে শিকাব পাৰে ৰাইমছবোৰ যেতিয়া ল'ৰা ছোৱালীৰ লগত গাব তেতিয়া তেওঁলোকৰ লগত অংগী ভংগীৰে গাব যাতে তেওঁলোকে এনজয় কৰে আৰু তেতিয়া বহুত বেছি তেওঁলোকে সোনকালে শিকিব পাৰিব বস্তুবোৰ মাক দেউতাকৰ নাম নিজৰ নাম আৰু তেওঁলোকে থকা ঠাইখনৰ নাম তেওঁলোকক শিকাব লাগে যেতিয়া তেওঁলোকে ষ্টেণ্ডিং লাইন স্লিপিং লাইন এই লাইনবোৰ সম্পূৰ্ণকৈ আঁকিব পৰা হ'ব অৰ্থাৎ পেন্সিলডাল ধুনিয়াকৈ ধৰিব পৰা হ'বগৈ তেতিয়া তেওঁলোকক এলফাবেটছবোৰ নহয় একচুয়ালি কেইটামান এলফাবেটছ তেওঁলোকক শিকাব লাগে যিকিটা এলফাবেটছত এই লাইন কেইটা আছে ষ্টেণ্ডিং লাইন স্লিপিং লাইন হেকিটা সহজ লাইন আৰু এই সহজ লাইন কিটা থকা এলফাবেটছ কিটা শিকাব লাগে এলফাবেটছ কিটা হৈছে টি আই ই এক্স জেড মেথছৰ ক্ষেত্ৰত তেনেদৰে 1 2 4 6 1 0 10 তেনেদৰে লিখাবলৈ চেষ্টা কৰিব লাগে আসলতে মই ছোৱালীক লিখাবলৈ আৰম্ভ কৰা নাই ষ্টেণ্ডিং লাইন স্লিপিং লাইন এইবোৰ আঁকিবলৈ চেষ্টা কৰিছেহে মই ভাবিলো আপোনালোকৰ লগত শেয়াৰ কৰো কিমান কি জনাব পাৰিলো নাজানো যদি ইয়াত কিবা থাকি গৈছে আপোনালোকে কমেন্টত জনাব মই আগতে কৈছো মই নতুন মাতিহে গতিকে মই ইমান বেছি নাজানো যদিহে ভিডিওটো চাই ভাল পালে প্লিজ লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব আজিলৈ আহো ধন্যবাদ